তো বন্ধুসকল এটা বিশেষ ডাঙৰ কাহিনী হৈছে। কাহিনীটো হৈছে এনেকুৱা, তো ল'ৰাবিলাকক আপোনালোকে দেখা পাইছে য'তে ত'তে যেনেকৈ খেলা খেলি আছে। তো কিছুমান ল'ৰা মানে এটাই দিনটো টাৰ্গেট, তো মানে খেলা খেলিব, বেলেগৰ পৰা পইচা লাভ কৰিব আৰু ঘৰত আৰাম চাই চাউল বাটি ব্ৰইলাৰ মাংস বজাৰ কৰি খাব। তো সেই যোনে মানে এনেকৈ খেলা খেলি পেলাই বেলেগৰ পৰা লাভ কৰিম বুলি ভাবে, তো সেই ল'ৰাটো জিন্দগীটো এনেকৈ যাব, বেলেগৰ পৰা খাম, বেলেগৰ পৰা লাভ কৰি খাম। তো কিছুমানকতো মই দেখা পাইছোঁ একো কামেই নাই, দিন ৰাত খেলা। তো ঘৰৰ মানুহ কিবা কয় নে নকয় মই নাজানো। তো দিন ৰাত খেলা, বেলেগৰ পৰা পইচা লাভ কৰা টাৰ্গেট, বেলেগৰ পৰা পইচা লাভ কৰা টাৰ্গেট। খালি গ'লে ক'ব মোৰ আজি বহুত পইচা গ'ল, মোৰ আজি বহুত পইচা গ'ল। তো সেইটো কথা কয়। তো যোন সেনেকুৱা ব্যক্তি আছে, মোৰ মতেদি 2 থাপ্পৰ কাণৰ তলত লগাই চৰে কাণৰ বেলটেৰে ফাটাই পেলাব লাগে। তো কাণৰ তলত 2 চৰ মাৰক আৰু কাণেদি ৰ এতে চলি যাব। তেতিয়া বুজি পাব একচুৱেলি ঘৰৰ মানুহ ঠিক নহয়। ঘৰৰ মানুহ কাণৰ তলত চৰ মাৰি কাণৰ লটি ফাটাই দিব লাগে, তেতিয়া জুৱা খেলা বন্ধ হ'ব। সেই ল'ৰাটো জাহান নামে যাব বাকী আছে না, সেই ঘৰখনৰ মানুহ জাহান নামে যাব বাকী